ফাইনেলি আমি গৈ আছোঁ এতিয়া আৰু একদম বিন্দাছ এটা পৰিৱেশ ৰাতিপুৱা সময় একদম ৰাস্তা ফ্ৰী গৈ আছোঁ একদম পূৰা ঠেকেচা মেকেচা আৰু স্বাগতম জনাইছোঁ এটা নতুন ফ্ৰেছ ব্লগ লৈ আৰু এতিয়া টাইম হৈ আছে 6টা আৰু আমি গৈ আছোঁ আজি অৰুণাচলৰ লিকাবালিত থকা মালিনিথান আৰু আজি পূৰা মনটো একদম পূৰা ফূৰ্তি লাগি আছে আৰু আপোনালোকে ভিডিঅ'টো লাষ্টলৈকে কণ্টিনিউ কৰি থাকিব আৰু যিমান পাৰোঁ একদম ধামাকাদাৰ কৰিবলৈ চেষ্টা কৰিম আৰু বহুত দিন ভিডিঅ' দিব পৰা নাই আৰু আপোনালোকে ভিডিঅ' লাষ্টলৈকে কণ্টিনিউ কৰি থাকক আৰু এতিয়া আমি পালোহি ঢকুৱাখানা আৰু পূৰা বক্সত গান লগাই থৈছে পূৰা হুলস্থুল আৰু কপিৰাইট লাগিব পাৰে আৰু সেইকাৰণে ডাইৰেক্ট মালিনিথানত লগ পাই আছোঁ আৰু ফাইনেলি আমি ইয়াত পাই গ'লোহি আৰু আমাৰ গাড়ী ফালে পাৰ্ক কৰিছে আৰু এইপিনে গাড়ী চাওক গোটেই ফুল পূৰা মানুহ হৈছে আজি দেওবাৰ কাৰণে মানুহ বহুত বেছি হ'ব পাৰে আৰু এতিয়া ডাইৰেক্ট মালিনিথানলৈ গৈ আছোঁ আৰু এইপিনে মানুহে পূৰা লাইন পাতিছে একদম টিকেট কাটিব আৰু আজি বহুত মানুহ হয় আৰু আমাৰ টিকেট কাটি আছে বেলেগে আৰু আপোনালোকে চাব পাৰি এইপিনে ৱালত মাৰি থোৱা আছে টিকেটৰ লিষ্ট আৰু ফাইনেলি টিকেট কাটি লৈ এতিয়া ভিতৰলৈ বুলি যাত্ৰাটো আৰম্ভ কৰিছোঁ আৰু আপোনালোক আহি থাকক মোৰ লগতে একদম একেলগে ব্লগটো শেষ কৰিম আৰু পূৰা মানুহ হয় এইপিনে দেখা পাইছে আৰু এতিয়া গৈ আছোঁ ভিতৰলৈ একদম ফাৰ্ষ্ট টাইম এতিয়া বন্তি লগাই ল'ম আৰু বন্তি লগাই লৈ একদম দেখুৱাই আছোঁ তাৰপৰা আৰু আমি এইপিনে ভিতৰলৈ সোমাই আহি আছোঁ আৰু এইপিনে ছাইডত দেখা পাইছোঁ এইপিনে বিভিন্ন মূৰ্তি ইয়াত সজাই সংৰক্ষণ কৰি ৰখা হৈছে আৰু এটা বহুত ভাল লাগিছে আৰু অৱশেষত জোতা চোতা খুলি লৈ ওপৰলৈ গৈ আছোঁ মানে মালিনিথান পাহাৰৰ ওপৰত আছে এতিয়া বন্তি লগাই ল'ম আৰু পূৰা বহুত ষ্টেপ আছে বুলি কোৱা শুনিছোঁ দেখা যাব বাপে বহুত ওখ হয় ন আমি উঠি আহিছিলোঁ তলৰ পৰা উঠি আহিছিলোঁ আমি ওপৰত পালোহি আৰু যাবলৈ আছে ওপৰলৈ আৰু আপোনালোকে এইপিনে দেখা পাইছে কিমান মানুহ বাপৰে বাপ কিমান মানুহ আৰু বন্তি লগাব পাৰোঁ নাই ঠিক নাই হ'লেও গৈ একদম বন্তি লগাই লওঁ আৰু ইমান মানুহৰ হেঁচা ঠেলাৰ মাজত গৈ বন্তি লগাই ল'লোঁ আৰু এইপিনে পূৰা দেখিছে বন্তি লগাই থোৱা আছে আৰু এইপিনে আগত দেখিছোঁ কিবা এটা মূৰ্তি ইয়াত সজাই ৰখা হৈছে আৰু এতিয়া বাকী পৰিৱেশ দেখাই আছোঁ আৰু এইফালে আপোনালোকে মন কৰক ইয়াত কিছুমান শিলৰ মূৰ্তি সংৰক্ষণ কৰি ৰখা হৈছে আৰু আপোনালোকে চাই লওক ভালকে আৰু এই পাহাৰৰ ওপৰত ৰুক্মিণী মন্দিৰ এটা আছে আৰু আমি তাকে চাবলৈ এতিয়া গৈ আছোঁ বহুত ষ্টেপ আছে পূৰা ষ্টেপ বগাই বগাই আমি ৰুক্মিণী মন্দিৰটো চাওঁগৈ আৰু বহুতে ভাবিব পাৰে এই মালিনিথানৰ উৎপত্তি কেনেকৈ হ'ল জানিব পৰা হ'লে প্ৰায় মালিনিথানখন স্থাপন কৰিছিল শ্ৰীকৃষ্ণই যেতিয়া ৰুক্মিণীক পলুৱাই আনিছিল তেতিয়া এই ঠাইডোখৰতে পাৰ্বতীয়ে মালিনীৰ ৰূপ ধৰি ৰুক্মিণী আৰু শ্ৰীকৃষ্ণক ফুলেৰে আদৰিছিল তাৰ বাবে মালিনী নামটো আৰু অৱশেষত পাহাৰ বগাই বগাই আহি এয়া পালোহি ৰুক্মিণী মন্দিৰ আপোনালোকে দেখিছে আৰু এই ৰুক্মিণী মন্দিৰটোতে শ্ৰীকৃষ্ণ আৰু পাৰ্বতীয়ে এই নিশা কটাইছিল আৰু সেয়েহে এই মন্দিৰ ভাগৰ নাম হৈছে ৰুক্মিণী মন্দিৰ আৰু এই ৰুক্মিণী মন্দিৰৰ ওচৰতে আছে এটা জিৰণি চোৱা আৰু আমি এতিয়া তাতে আছোঁ অলপ জিৰণি লওঁ আৰু ইয়াৰ পৰা এটা ভিউ চাই লওক
আৰু আমি ফাইনেলি ৰুক্মিণী মন্দিৰৰ পৰা নামিলোঁ আৰু এতিয়াও মানুহ গৈ আছে ওপৰতো পূৰা মানুহ ফুল হৈ আছে আৰু ভিডিঅ'টো চাগে বহুত দীঘল হৈ গ'ল এতিয়া ভিডিঅ'টো এণ্ড কৰিম আৰু আপোনালোক আহিব অৰুণাচলৰ লিকাবালিত আছে মালিনিথান এটা বহুত ভাল লাগিল আহি আৰু ভিডিঅ'টো এণ্ড কৰোঁ এতিয়া তো এইখিনি আছিলে আজিৰ ভ্লগ আশা কৰিলোঁ ভিডিঅ'টো চাই ভাল পালে আৰু যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব কেনেকুৱা পালে কমেণ্ট কৰিব আৰু যদি নতুন আহিছে প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো বজাব আৰু তেতিয়া আপোনালোকে নতুন নতুন ভিডিঅ'সমূহৰ ন'টিফিকেশ্যন পাই থাকিব আৰু এটা নতুন ভিডিঅ'ৰ সৈতে নতুন জেগা লগ পাম টিল দেন টাটা বাই বাই